আপোনালোকেও যদি জীৱনত কিবা এটা কৰিম বুলি ভাবে বা কিবা এটা যদি কৰিম বুলি আপোনালোকে ইণ্টাৰেষ্টলি সেই কামটো লৈ লয় ন, আৰু সেইটো কামত যদি আপোনালোকে কৰি থাকে বা আপুনি যদি অকণমান কষ্ট হাৰ্ডৱৰ্ক কৰে, তেতিয়াহ'লে ডেফিনেটলি একদিন আপোনালোকে ছাকচেছ হ'বই। আৰু কিবা এটা কামক এনেকৈ ইণ্টাৰেষ্ট লৈ যদি আপুনি কৰি থাকে ন, সেই কামে আপোনাক এসময়ত আপোনাক পজিটিভ ৰিজাল্ট দিবই আৰু কেতিয়াও মানে বন্ধুসকল, ৱেলকাম বেক টু আৱাৰ চেনেল আছামিজ টেক। চ' বন্ধুসকল, আজি এই ভিডিঅ'টো কোনো আপডেটৰ বিষয়ে নহয়, কোনো ইউটিউব ৰিলেটেড নহয়, ইউটিউবৰে হয়। চ' বন্ধুসকল, জাষ্ট এটা কথা ক'বৰ কাৰণে আহিছোঁ আপোনালোকক। বন্ধুসকল, আপোনালোকে ইমানখিনি মৰম ছাপোৰ্ট ভাল পোৱা মোক দিছে, মই বিশ্বাস কৰিব নোৱাৰোঁ যে মই 1K ছাবস্ক্ৰাইবাৰ মই কমপ্লিট কৰিব পাৰোঁ। চ' বন্ধুসকল, যদি মই ট্ৰাই কৰিব পাৰিলোহেঁতেন বা মই যদি ইচ্ছা কৰিলোহেঁতেন, মই 1K ছাবস্ক্ৰাইবাৰ মই বহুত আগতে বনাই দিব পাৰিলোহেঁতেন। যদি মই বেলেগ কাৰোবাক শ্বেয়াৰ কৰিলোহেঁতেন মোৰ ভিডিঅ'খিনি বা মোৰ হোৱাটছআপ এনেকুৱা যদি মই ফেক ছাবস্ক্ৰাইবাৰ যদি মই বনাব বিচাৰিলোহেঁতেন, তেতিয়াহ'লে মই আগতে কৰিব পাৰিলোহেঁতেন। কিন্তু মোৰ ইয়াত যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে, চব জেনুইন ছাবস্ক্ৰাইবাৰ হয়। কাৰণ জানো খালি ছাবস্ক্ৰাইবাৰ যদি একোৱেই নহয়, ছাবস্ক্ৰাইবাৰ জাষ্ট এটা মাইলষ্ট'ন, এইটো কমপ্লিট হৈ গ'লে আপোনাৰ ধৰক আপুনি চেনেলটো মনিটাইজ কৰিবৰ কাৰণে এপ্লাই কৰিব পাৰে। কিন্তু তাত আৰু কিছুমান আছে ৱাচ টাইম, মেইন হৈছে ৱাচ টাইমটো কেনেকৈ কমপ্লিট কৰিব। একটা ছাবস্ক্ৰাইবাৰ যেতিয়া বাঢ়ে ন, বহুত মনটো ভাল লাগে। প্ৰথমতে যেতিয়া চেনেলটো ক্ৰিয়েট কৰিছোঁ, তেতিয়াতো চেনেল চাৰ্জ লিষ্টত নাহে, ভিডিঅ' ভিউজ নাহে। যদি একটা ভিডিঅ' যদি 2 ঘণ্টাৰ ভিতৰত একটা ভিউজো আহিছে, তেতিয়াও বহুত মনটো ভাল লাগি গৈছিলে। তো তেনেকুৱা, আৰু ছাবস্ক্ৰাইবাৰ যদি 2 দিনত যদি একটা ছাবস্ক্ৰাইবাৰো আহিছিলে, তেতিয়া মই ভাবোঁ যে নহয়, কোনোবাই ভাল লাগিছে, ছাবস্ক্ৰাইব কৰিছে। চ' এনেকুৱা মানে তেতিয়াবা মানে অকণমান হেপী ফিল হয়, যেতিয়া নেকি ছাবস্ক্ৰাইবাৰ বাঢ়ি থাকে নিজে নিজে, আৰু যেতিয়া নেকি ভিউজ বাঢ়ি থাকে, তো ভাল লাগে। যদি আপোনাৰ জেনুইন ছাবস্ক্ৰাইবাৰ হয়, তেতিয়াহ'লে আপোনাৰ ৱাচ টাইমটো ইজিলি কমপ্লিট হৈ যায়। তো মই তেতিয়াৰ পৰা মানে মোক এটা বিশ্বাস আছিলে, মই এদিনাখন 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পাৰিম। আৰু ফাইনেলি সেইটো দিন আহি গ'ল, আৰু ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে 1K বহুত দিন আগতেই। কিন্তু মই ভিডিঅ' দিব পৰা নাছিলোঁ, ইমানেই মানে কি ক'ম আৰু নিজৰ পাৰ্চনেল লাইফৰ লগত অকণ ব্যস্ত থকাৰ কাৰণে মই সেইখিনি নোৱাৰিলোঁ। অকণ লেট হ'লেও আপোনালোকক কথাটো জনাব পাৰি বহুতেই ভাল লাগিছে, আৰু এনেদৰে আগলৈও ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ, ঠিক আছে। আৰু মোৰ ইয়াতে কিছুমান বহুত ভুল আছে, মই ইউটিউবত বেছি এক্টিভেই নাথাকোঁ, আৰু মই সোনকালে মই একো ভিডিঅ' দিব নোৱাৰোঁ। বহুত ভিডিঅ' চব লেটত আহে, আৰু মই ভালকৈ কাম কৰিব পৰা নাই, যাৰ কাৰণে কি মোৰ বহুত দেৰি হৈছে। যদিও মই যিটো নোৱাৰিম বুলি কৈছিলোঁ, সেই কামটো আজি কৰিব পাৰিছোঁ। চ' বন্ধুসকল, সেইকাৰণে বহুতেই ধন্যবাদ আপোনালোকে ইমানখিনি মৰম ভাল পোৱা ছাপোৰ্ট দিয়াৰ কাৰণে। এনেকৈ আগলৈ ছাপোৰ্ট কৰি থাকিব, মই যাতে ভাল আপোনালোকক কণ্টেণ্ট দিব পাৰোঁ, আৰু আপোনালোকে চেনেলত বা ইউটিউবত কাম কৰোঁতে যাতে কোনো ধৰণৰ প্ৰব্লেমৰ ফেচ কৰিব নালাগে। চ' সেইকাৰণে মই যাতে আগতীয়াকৈ আপোনালোকক কৈ দিব পাৰোঁ। চ' আৰু মোৰ এই ইউটিউব জাৰ্ণিটোৰ বিষয়ে মই আপোনালোকক এটা ডেডিকেট ভিডিঅ' বনাম, আৰু কিমান কি হৈছিলে, কিমান কি প্ৰব্লেম ফেচ কৰিব লগা হৈছিলে, আৰু মই কিহৰ কাৰণে এইটো চেনেল ক্ৰিয়েট কৰিছোঁ, আৰু আগতে মোৰ কি হৈছিলে, তো যাৰ কাৰণে মই কি প্ৰব্লেম ফেচ কৰিছোঁ, ক'ৰ পৰা মই কি কথা জানিব পাৰিছোঁ, শিকিব পাৰিছোঁ, সকলোবোৰ কথা একটা ভিডিঅ'ত মই আপোনালোকক ডেডিকেট ভিডিঅ' বনাই পেলাই আপোনালোকক জনাম। তো আশা কৰোঁ ভিডিঅ'টো চাব, আৰু আপোনালোকেও যদি জীৱনত কিবা এটা কৰিম বুলি ভাবে বা কিবা এটা যদি কৰিম বুলি আপোনালোকে ইণ্টাৰেষ্টলি সেই কামটো লৈ লয় ন, আৰু সেইটো কামত যদি আপোনালোকে কৰি থাকে বা আপুনি যদি অকণমান কষ্ট হাৰ্ডৱৰ্ক কৰে, তেতিয়াহ'লে ডেফিনেটলি একদিন আপোনালোকে ছাকচেছ হ'বই। আৰু কিবা এটা কামক এনেকৈ ইণ্টাৰেষ্ট লৈ যদি আপুনি কৰি থাকে ন, সেই কামে আপোনাক এসময়ত আপোনাক পজিটিভ ৰিজাল্ট দিবই। আৰু কেতিয়াও মানে ভাগৰি পৰিব নালাগে, এইবিলাক মানুহে যি কয় কৈ থাকক, মোৰ নিজৰ কামৰ লগত মতলব বুলি মই এনেকৈ চেনেলটো আগবঢ়াই লৈ গৈ আছিলোঁ, ঠিক আছে। চ' বন্ধুসকল, যিয়েই নহওক, এদিনাখন আপোনালোকৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক জনাম। তো আজিলৈ ইমানে, লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে জয় অসম, জয় ভাৰত।